গাইজ নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল আৰু ব্লগলৈ। আজি মোৰ লগত আছে মৃণাল আৰু আমি গৈ আছোঁ এতিয়া পথাৰৰ ফালে। আমি গাঁৱলীয়া ল'ৰা হয়, পথাৰৰ ফালে গৈ আছোঁ আৰু পথাৰত গৈ আছোঁ মানে তাত মাছ ধৰি আছে মানুহবিলাকে। আপোনালোকক দেখুৱাম তাতে কি কৰি আছে কি নাই, আৰু আমাৰ সুন্দৰ পথাৰখন আপোনালোকে চাই থাকক। এইবিলাক মানে কি বিহাৰ খেতি কৰিব, মানে সৰিয়হ খেতি কৰিবৰ কাৰণে এইবিলাক জেগা এতিয়া প্ৰস্তুতি কৰি থকা হৈছে। আৰু আমাৰ এই সুন্দৰ সোণোৱালী পথাৰখন দেখিছে, এইফালে ধানবিলাক আছে, আপোনালোকে চাওক ধানৰ খেতি আছে। একেবাৰে ধুনীয়া পৰিৱেশ এটা। এইফালে আমাৰ এইখন বিল, মাছ মৰা বিল হয়, আৰু আপোনালোকে অকণমান পিছত দেখা পাব মাছ মাৰিয়ে আছে ইয়াতে। আজি প্ৰায় বহুত বছৰৰ মূৰত, 10 বছৰ মূৰত আমি পথাৰৰ ফালে আহিছোঁ ফুৰিবৰ কাৰণে। আপোনালোকে চাই থাকক। এয়া চাওক আপোনালোকে, এয়া মাছ মাৰি আছে ইয়াতে। দাদা এই দাদাজনক সুধিছোঁ মাছ পাইছেনে নাই। অকণমান লাজ কৰি সুন্দৰ মানে দেখা পাইছে আপোনালোকে, বতাহ মাৰি আছে পুৰা একেবাৰে। এইটো মেচিন হয়, এইটো পানী সিঁচা মেচিন। অকণমান পিছতে ইয়াতে মাছ ধৰিব। এই চাওক, আমাৰ কাষত এটা বাবু এটা আছে, মাছ ধৰিব আহিছে। বাবু, কি তুমি মাছ ধৰিব আহিছানে? কি মাছ পাই ইয়াতে? হয়, সঁচাই কৈছোঁ, বহুত তাৰমানে ইয়াতে আমাৰ মাছ পায় এইবিলাক জেগাত। আৰু এইফালে আমাৰ মৃণাল ভাই এই মোবাইলত কিবা চেলফি মাৰাৰ দৰে কিবা কৰি আছে, আপোনালোকে চাই থাকক। আৰু চাওক মৃণাল ভাই এই কিবা ফটো উঠাই আছে। মৃণাল ভাই কোৱা, মানে পথাৰখনত আজি আহি কেনেকুৱা লাগিছে? নাই তথাপিও এনেই কিবা আগৰ স্মৃতি, এই পথাৰখনতে মানে খেলা ধূলা এইবিলাক আগতে আমি বহুত আহিছিলোঁ। আজি কেনেকুৱা অনুভৱ? এতিয়া তোলা দেখা পাইছিলোঁ আৰু আজি ধান পকা দেখা পাইছিলোঁ। এতিয়া কি মাছ ধৰিবা নেকি অলপ পিছত? চাওক, এইবিলাক পুখুৰী হয়। ইয়াতে আমি সৰুতে এইবিলাক পুখুৰীত আমি গা ধুই আছিলোঁ। আৰু আজি বহুত বছৰৰ মূৰত পথাৰৰ ফালে আহি সঁচাই বহুত ভাল লাগিছে। মানে আজিকালি অহাই নাযায় পথাৰৰ ফালে, যিহেতু আমি খেতি বাতিও নকৰোঁ। সুন্দৰ এটা পৰিৱেশ। এই চাওক, মাছ মাৰি আছে আমাৰ মানুহবিলাকে ইয়াতে। কিবা মেকেৰা টানি আছে। অকণমান পিছতে এই পানীবিলাক সিঁচা হোৱাৰ পিছতে মাছ ধৰিব পাৰিব আপোনালোকে।